guys, welcome to my new home, new vlog and new journey. Gote series to mane apnalok welcome janaisu notun jibanole aru aji aso moi notun gorat moi mane aji neuta di ahilu moi mane ghorat jaboi para nai ki problem hoi gol problem mane belek noy moi mane alop man nijor problem hoi gol tai kane jabo para nai aru aji furniture buru kisuman ahise kisuman aha nai so ikane settle howa nai aru gote ঘর বড় অর্গানাইজ করা নাই সাকসেস কিনে বিভান মানে হে হয়েছে এইবোৰ বস্তু বাথৰুমৰ হয় এইবোৰ মানে আমি হে কৰা নাই এতিয়ালৈকে সেট কৰা নাই আৰু যেতিয়া সেট কৰিম বস্তুবোৰ ঠিককে থম তাৰপিছত আপোনালোকক এটা হোম টুৰ দিম আৰু আজি হৈ আছে গিফ্ট আনবক্সিং মোৰ ঘৰত অলৰেডি গিফ্ট আনবক্সিং কৰি দিলে তথাপিও মই কৈছোঁ মই যাই কেনে চাম আৰু ৰাইজক দেখাম গোটেই গিফ্ট আনবক্সিং নকৰবি তো মাহঁতে আধা কৰিছে আধা কৰা নাই আৰু এতিয়া ইয়াতে নতুন ঘৰত মাহঁতে পুৰা আনবক্সিং কৰি আছে চাৰিফালে যেতিয়াও বহি আছে চাৰিফালে ভণ্টি বহি আছে जेठी मैं जो ब्लॉगिंग करूँ तो पता जेठी नाजाने तो जेठी मैं गाली में लाइट दिखा हो ओ ये तो लाइट लगा नहीं कहाँ यहाँ चली আছে गिफ्ट अनबॉक्सिंग ভাল गिफ्ट পাইছো নে নাই হে তো যাত্ৰাতে আমি ভাল गिफ्ट পাই গ'লো আৰু কিবা ভাল गिफ्ट আছে নে আচ্ছা ঘড়ীটো দেখাই দিছোঁ এটা বোলে বহুত ধুনীয়া ঘড়ী পাইছে তাই মোক বাৰ বাৰ কৈ আছে এইটো কথা তো মই মানে আমাক লগাব দি আছে চাওঁ ৰ'ব কি ঘড়ী পাইছে চাওঁ ৱাও নাইচ কোনে দিছে নাজানো কিন্তু বহুত বেছি ধুনীয়া লাগছে ঘড়ীটো ন বহুত ধুনীয়া লাগছে ঘড়ীটো ড্ৰয়িং ৰুমত থৈ যাব লাগিব ৱাও আৰু যিহেতুকে ল'ৰাৰ বিয়া সেইকাৰণে বস্ত্ৰই বেছি দেখিছে নে চাৰ্ট আৰু অঁ গেছৰ চুলাও পাইছা বিহুক ভাত বনাই খাবৰ কাৰণে চুলাও দিছে নেকি তো এই কুকাৰো পাইছে কেটলেও পাইছে অঁ তাতেও ঘূৰি আছে নেকি তো এইটো এটা ফটো ধুনীয়া ৰাধা কৃষ্ণ ভাল লাগছে তো এইটো হৈছে আমাৰ জেঠীমা চাহ জেঠী একবাৰ মুখখন জেঠী মোক গালি পাৰি আছে গমে চাহ জেঠী একবাৰ হাঁহি দিয়ক জেঠী হাঁহি দিয়ক না এইটো হৈছে আমাৰ মাইন বায়েক একদম ডাঙৰ বায়েক তই বৰ ধুনীয়াকৈ হাঁহি থাকে মোক আহাৰ পৰা হহুৱাইছে অঁ আপুনি দেখা নাপায় মই ভিডিঅ' কৰি আছোঁ আপোনাৰ তই এইবোৰ ছাৰ ৱাও এইটো ধুনীয়া লাগিছে যিহেতুকে ল'ৰা মানুহ এটা কাপোৰ বেছি আৰু অলপমান আমাৰ ছোৱালী মানুহ মোগিলে দিছে চাগে ন ঠিক আছে তো দুটামান গিফ্ট মই আনবক্সিং কৰোঁ নেকি কিবা ভাল ওলাই নেকি মোৰ হাতত যাদু মন্ত্ৰ কৰোঁতে সেইটো হৰজ্যোতিৰ তাত হ'ব সেইটো সি লৈ গৈছি মোৰ তাত নহয় সেইটো আৰু মাই চাকচোন গিফ্ট আনবক্সিং কৰাৰ নামত ট্ৰলিটোত বহি আছে মোকো দিয়া না মই এটা দুটা আনবক্সিং ভাল কিবা ওলাই যায় মোৰ হাতত কাপোৰ ছেট নেকি এইটো ঐ এইটো চাইচোন চাৰ্টটো চাইচোন ভাল লাগছে তো কিবা এটা কাপোৰ ছেট বাতিৰ ছেট ঐ চাৰ্টটো ভাল লাগছে তো কিবা এটা চাচোন সি চাৰ্ট দেখাব দেউ আমাৰ গোটাই ভাল লাগে মোৰ হাতত আহিছে বাতিৰ ছেট ও ভাল লাগছে আকৌ বাতিকেইটা ভাল লাগছে ভাল লাগে ওটা গোল মত আগতে লৰা মানুহ পাতিছে নিছিল ন আজিকালি পাতিছে এইটো হলো সাত নহয় কি জানি এইটো এইটো চাও এইটো কোনে দিছিল জানানে এইটো মোক অফিচৰে চলি এটা দিছিল ও বিজনেছ এটাত দিছি ও ৰ এইটো ভাল বস্তু দিছে কিন্তু দামী বস্তু দিছে এইটো এইটো দামী বিজনেছ এটাত দিছে কোনোবাই গাৰু কভাৰ বৰ এটা কথা ভাল বস্তু দিছে কিন্তু এইটো কোনোবাই ন এইটো কি দিছে চাও এইটো এই গ্লাছ বদা সেইটো থৈ দিবি গ্লাছ গিটা ভাল দে গ্লাছ গিটা নহয় গ্লাছ গিটা ভাল তো গ্লাছ গিটা ভাল তো
আৰু কিবা আছে ভাল বস্তু পাব পৰা এই গাৰুৰ কভাৰ চাৰু কভাৰ চব থাকে ডাঙৰ বহুত ডাঙৰ বিজনেছ মন্ত্ৰ মাতি আছে হে প্ৰভু বোলে জাদলানো দোকান থাকে বোলে তো ধুনীয়া দে এটা আনবক্সিং কৰাচোন এটো কোনটা ভাল বস্তু দিছি কোনিবা দিলা এটো কোনজু চা এটা আনবক্সিং কৰা বাতি সেট তেনে কি সেট গম পোৱা যাব বাতি সেট কিন্তু মই আমাৰ ঘৰত ইমান দুখ পোৱা নাই মই মানে পইচা পাইছোঁ অলপমান মই সিমান পোৱা নাই আৰু যিমান পাব লাগিছিল মই পইচা পাইছোঁ অলপমান বেছিকৈ এয়া পাতিছে এতিয়া আমি বাতি ছেট লৈ কিনে বিয়া খাব লাগিব কেইবছৰমান কেইবছৰমান আমি বাতি ছেটকেইটা লৈ বিয়া খাম খোলা সেইটো খোলা কি আছে ইমান ডাঙৰ চাও আছে এইটো কি বাতি ছেট দিনাৰ নে কি চাও দেচোন চাও বাতি চাও ভাল লাগছে ভাল লাগছে এইকেইটা বাতিকেইটা ভাগ কৰি থৈ দিয়া ভাল লাগছে এইকেইটা বাতি কোনে দিছে নাজানো দেই ভাল লাগছে এইকেইটা ঘড়ী বহুত পুৰণা মডেলৰ ঘড়ী গিফ্টৰ মাজত বেলেগ বহি আছে আৰু গাইজ মোৰ একদম নতুন ঘৰত আহি কিনে অৱস্থা বেয়া খুব বেছি জ্বৰ হৈছে গলৰ বিষ মাতটো চাগে বেয়া হৈছে আপোনালোকে গমেই পাইছে পুৰা শুয়ে আছোঁ মানে কামেই কৰিব পৰা নাই আহাৰ দিন ধৰি মোৰ বেমাৰ আমাৰ ঘৰতো যাব পৰা নাই কালি যাই কিনে কোনোমতে ভাতকেইটা খাই আহিছোঁ ইমান ৰিচুৱেলছ মানে বিয়া টপিকটো ক্ল'জ কৰিব মন গৈছে আৰু মানে বহুত দীঘলীয়া হৈ গ'ল বিয়া জাৰ্ণিটো এতিয়া আৰু মানে বন্ধ কৰি কিনে থ'ব মন গৈছে কিন্তু আপোনালোকক ঘৰত যাই কিনে মোৰ ভাগৰ অলপমান দেখাম ৰ'ব টেনশ্যন নল'ব এইটো ভিডিঅ'ও লৈ যাব পাৰোঁ একো ঠিক নাই মোৰ যিহেতুকে বহুত ভিডিঅ' আপোনালোকক দিবলগীয়া আছে দিওঁতে দেৰি হৈ যাব সেইটো ভিডিঅ'ৰ লগত যোৰা লাগি যাবও পাৰে হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু আপোনালোকক বহুত ধন্যবাদ মোৰ বিয়াৰ ভিডিঅ'কেইটাত বিয়াৰ ফটোবোৰত বা মোৰ বিয়াৰ জাৰ্ণিটোত ইমান বেছি মৰম ইমান বেছি আশীৰ্বাদ ইমান বেছি কি বুলি ক'ম আৰু বহুত বেছিয়ে মৰম দি দিলে যাৰ কাৰণে মানে মই এতিয়া ধন্যবাদটো কম হৈ যাব আৰু সেইবোৰ থলোঁ সামৰি আৰু আজি আহিছোঁ ভাত খাবৰ কাৰণে মামাহঁতৰ ঘৰত মানে আমাৰ মাৰ মানে নতুন মাৰ গাঁৱৰ ঘৰত মানে জন্মৰ ঘৰত তো গাঁৱৰ ঘৰত এতিয়া আহিছোঁ ভাত খাবৰ কাৰণে মই ভাবিছোঁ আহি কিনে ব্লগটো ষ্টাৰ্ট কৰি দিম কিন্তু আহি চাহ খালোঁ পায়স খালোঁ মামীয়ে অকলে থাকে মাজু মামী তো মামীয়ে একদম ধুনীয়াকৈ বনালে আৰু এই ব্লগটো মই কণ্টিনিউ কৰিম ৰবিবাৰলৈ কাৰণ ৰবিবাৰে গৈ আছোঁ মই গুৱাহাটীত থকা মামা মামীৰ ঘৰত মানে ডাঙৰ মামী আৰু সৰু মামী গুৱাহাটী খাৰগুলিত থাকে খাৰগুলিত থাকে না ক'ত থাকে উজান বজাৰ বেলিভিউত থাকে তো এতিয়া যাম তাতে সৰুৰ পৰাতো আৰু বিহুই মামা চেট যাওঁ বেলিভিউ কৈ থাকে ৰাজভৱনে তাতে থাকে তো এইবাৰ যাব পাৰিম ফাইনেলি আমাৰ বৰডেকা হৈছে দেখাই দিয়া বৰডেকা লোকেলক বৰডেকা মাছ ডেকা তো এতিয়া মানে ব্লগিংটো কৰিব মানে যিমান যি হ'লেও দেউতাৰ আগত লাজ লাগে মানে নতুন দেউতা পুৰণ দেউতা বুলি দেউতাই হয় দুটা দেউতা আৰু এডিট কৰা শিকাব লাগিব শিকাই দিবা মোৰ লগত থকা ব্লগিং কৰাও শিকাই দিম মই দাদা কৰিছে চ' গাইজ কি বুলি কওঁ একবাৰ ভিভক দেখাই দিছোঁ হাই অনুভৱ কেনে বিয়া পাতি ভালে আৰু কিবা কওঁ আৰু কি ক'ম সি বিয়া পাতি অলপ মানে সলনি হৈছে মোৰ মুখখন মোৰ মানুহটো নিয়ম কৰোঁতে মোৰ ইফালে পাম বাহিৰ হৈ গৈছে ৰাতিপুৱা যোনে নতুন ছোৱালী মানে বিয়া হ'ব যাই আছে নহয় তোমালোকক কৈছোঁ যোনে মোৰ নিচিনাকৈ দেৰিকৈ খোৱা কেইটাৰ কাৰণে তোমালোকে নাভাবিবা দেই বিয়াৰ পাছত দেৰিকৈ উঠি একদম আৰামছে থাকিম এই মানে কি ক'ম আৰু মই এনেকুৱা জ্বালা পাইছোঁ ৰাতিপুৱা 6:30 ফোন মাৰে মোক তো নামি গা পা ধুই 7:30 মই নামি আহোঁ ওপৰৰ পৰা আহি কেনে মই ৰিচুৱেলছ কৰাৰ ধান্দাতে মোৰ মাথাত একদম মানে কি ক'ম জ্বৰ পানী লগা চব জমা হৈ গৈছে বুকুত কফ জমা হৈ গৈছে নিয়মৰ ধান্দাত
তো যোনে যোনে মোৰ নিচিনাকৈ দেৰিকৈ উঠা তেওঁলোকৰ বহুত কষ্ট হ'ব যায় আছে গাইজ বহুত কষ্ট এতিয়াৰ পৰা প্লিজ এটলিষ্ট 2 মান্থ অলপ সোনকালে উঠাৰ চেষ্টা কৰা মা দেউতাক চাহ দিব চেষ্টা কৰা মা দেউতাৰ লগত অলপ সময় কটাব চেষ্টা কৰা মই যিটো ভুল কৰিছোঁ নহয় সেই ভুলৰ মানে শাস্তিটো পাই আছোঁ মানে ৰাতিপুৱা উঠিবই নোৱাৰোঁ বহুত কষ্ট হয় মোৰ মাত-চাত দেখিছে নে কি হৈছে কিন্তু তোমালোকে সেই ভুলটো নকৰিবা দেই তো সেইকাৰণে মই মানে আগতীয়াকৈ কৈ দিছোঁ আৰু তো মানে যাতে মানে ট্ৰেইনিংটো পাইছা আৰু হা মই বিয়া আহিছোঁ বেলেগে মোৰ নিচিনা কষ্ট হ'ব নালাগে তো সেইকাৰণে প্লিজ কৈছোঁ আৰু তোমালোকে ৰাতিপুৱা উঠা কৰা আৰু আজি যিখিনি কথা কৈ আছা এই কথাখিনি মই তোক একমাহ আগতে কৈছিলোঁ না যে অলপ প্ৰেক্টিচ কৰি উঠা সোনকালে কৈছিলোঁ না নাই মই বহুত কষ্ট পাইছোঁ মই এতিয়া অৱস্থা একদম বেয়া মোৰ এইগিলা চব বিষ মানে কাম বাৰু বেছি কৰা নাই কাৰণ মানুহ যিহেতুকে নাই আৰু মাদাৰে কাম কৰিয়ে থাকে এতিয়ালৈকে মই একোৱে কৰা নাই বুলি ক'ব পাৰি কিন্তু এই ৰাতিপুৱা উঠাটোৱে মোক চেঞ্জ কৰি দিছে মোৰ জ্বৰ কৰি দিছে ৰাতিপুৱা উঠি গা ধোৱাটোত মই ফিউজ মানে মই কি ক'ম এইটো মই মানে কৈ শেষ কৰিব নোৱাৰোঁ ইমান দুখ পাইছোঁ মই এতিয়া অন্তৰত সি কৈ ভালে পাইছে সি হ'লে নিজে গা নুধে আকৌ বিয়াখন মই কি আকলে হৈছোঁ নেকি বিয়াখন মই কি আকলে হৈছোঁ আৰু সি নহয় এতিয়া সদায় তোমালোকৰ অভ্যাস আছে আৰু টেনশ্যন নাই তো এতিয়া যাওঁ ভিতৰৰ ফালে মাদাৰ ৰাতে কি কৰি আছে এবাৰ চাই আহোঁ বাকী মোক কেনেকুৱা লাগিছে মোক ভাল লাগিছে নে আফটাৰ বিয়া হোৱাৰ পিছত ভিগু বোলে মোৰ ইটানে ঠগ বেছিকৈ বোলে তো ভিডিঅ'বোৰো এডিট কৰি আপোনালোকক লাহে লাহে দি আছোঁ পাৰাই নাই এডিট কৰিব এইটো ভিডিঅ' কেতিয়া দিওঁ ঠিক নাই মই আজি এইটো ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ আজি কেই তাৰিখ দাদা আজি কেই তাৰিখ আজি 19 তাৰিখ তো 19 ডিচেম্বৰৰ ভিডিঅ' মই মানে আজি মাইচিত যাম ৰাতি থাকাকৈ আৰু দুদিনমান ৰাতি থাকাকৈ থাকিম আৰু তো আপোনালোক 20 তাৰিখ গ'লে এইটো ভিডিঅ' লৈ যাম মই সেইকাৰণে গাইজ বেয়া আলহী খাই ভাগৰ লাগিব অ' মাই মোৰ বেমাৰ ভাল নহওক গ'লে আৰু আলহী নাৰাখিব ভাত খাব নাযাওঁ মই চানডে যাম চানডে মই যাম কাৰণ সেইটো আগতে ৰাখি দিলে কিন্তু চানডেৰ পিছত যেতিয়ালৈ গ'লে মোৰ এই কাহটো নকমে তেতিয়ালৈ গ'লে মই নাযাওঁ মানুহৰ লগত কাহি থাকিব নোৱাৰি ভাই মানে বেলেগ হ'লেও কাহি থাকিব নোৱাৰি নিজৰো বেয়া লাগে আৰু কাহা মানুহটোৰ আকৌ সিহঁতৰো আনকমফৰ্টেবল হৈ থাকে নিজৰো কিবা দেখোন বেয়া লাগি থাকে এই নোৱাৰি ভাই কাহটো চৰ্দিটো বাদ দিলোঁ চৰ্দিটো ৰুমালেদি লাহে লাহে মুচি দিলোঁ কিন্তু কাহটো মানে পাগল হৈ গৈছোঁ মই কাহি কালি বাঁহকাঠিটা খাবি আজি জেঠীমাই খুৱাইছিল বাঁহকাঠিটা কালি খাবি ঠিক হৈ যাব হ'ব দে মোৰ ঠিক হয় বাচা মোৰ ইমান সহজে ভাল নহয় আৰু আমাৰ মামাহঁতৰ চোতালখন চাওকচোন ইমান ধুনীয়া আৰু ঘৰটো কিবা ইমান ধুনীয়া পুৰণা ঘৰ একদম বহু বছৰ পুৰণা ঘৰ এইটো আইতা ককাৰ দিনৰে ঘৰ নে ঘৰটো তো ইমান ধুনীয়া নেকি অঁ এইটো নতুনকৈ বনাইছে কিন্তু ভাল লাগিছে তলখিনিতে পাকা ওপৰৰখিনিতে দৰ্জা যাৰ ভিতৰতে বহু ভাত খাব হ'লে চাগে মামী দেখোন পূৰা ডাইনিং চাইনিং ৰেডি কৰি দিছে জেঠীমাই খোজ কৰিব গৈছিল হয়নে জেঠীমা জেঠীমাই কালি কি কৈছিল আপি চলিতে পাত্তা দিছি মোক জেঠীমাৰ কি কথা গাইছ কি কথা সাংঘাতিক আৰু পুৰা মানে পাগল হৈ গৈছে জেঠীমাৰ কথা শুনি হাঁহি আজি জেঠীমা যাব ওলাইছে বেয়াও লাগি আছে মানে কি জানা ঘৰ এখনত এনেকুৱা মানুহ দৰকাৰ আৰু যিয়ে তাৰমানে হহুৱাই থাকিব পাৰে আৰু অঁ নালগে ঘৰত যাব আকৌ নহয় থাকক না আপুনি থাকাই ভাল লাগছি হে হ'লে একো নহয় কি হ'ল পোহৰ মাৰ হেৰি কৰি ক'বলৈ ধান চান অলপ মাৰিবও আছে ক'বলৈ নাই আপোনাৰ কিমানমান বয়স হৈছে হে মোৰ কিমান 75 মান হৈছে 75 বছৰ হৈছে আপোনাৰ মৌ মায়াৰ বা হয় নাই ঘৰৰ মৌ মায়া বোৱাৰীগিলানো কথা শুনিলে বেয়া লাগিব চবে ভাত খাই আছে মই বহি আছোঁ জেঠীৰ লগত আৰু জেঠী দাঁতকেইটা কেনে জেঠী মোক কৈ আছে কিয় এনে জেঠী এই দাঁত খৰকেন্তে সৰু পাই দাঁত সৰকা মানে কি এই খলা যে হানি দাম সেইকাৰণে ফাক হৈ গৈছে আগতে দাঁতকেইটা কেনে আছিল আপোনাৰ লগ লগা আছিল বঢ়িয়া মামাৰ হাতত চাওক বাৰু চাওক কিমান ফাক চাওক বাৰু মুখখন দাঁতকেইটা দেখি দিয়ক একবাৰ দেখি দিয়কচোন আপুনি একবাৰ দাঁতকেইটা দেখি দিয়ক ওৰা ফাক হৈছে এতিয়া আকৌ দুখ দি মায়েৰি ক'ব এনডাল কেনে দিছে
ইমান থ'ব যেতিয়া এইটো যেতিয়া তোৰ মানে কথা বতৰা বহুত ভাল লাগে আৰু জেঠীৰ যদি ৭৫ বছৰ হ'ল এই ঘৰটো তাতকৈও আগত জেঠীৰ কিমানমান বছৰৰ আগত হ'ব এই ঘৰটো তেনেহ'লে আইতা আপোনালোকৰ 100 বছৰ হোৱাত ঢুকাইছে ন কিন্তু এতিয়া 100 বছৰ হ'ল চাগে ঢুকাব মানে বছৰে এটি অঁ তো এইটো তেনেহ'লে ঘৰটো এপ্ৰক্স কিমানমান হ'ব পাৰে অঁ বয়স 100 বছৰ হ'ব পাৰে কাৰণ জেঠীৰ ৭৫ যিহেতুকে বুজিলে তাৰমানে এই আমাৰ কাঠগিলাখান ৰৈ এক বেছি হৈছিল কাঠগিলাখান ফুটাগিলাখান ৰৈ এক বহুত হৈছিল হয় নেকি তো ইমান ধুনীয়া পুৰণি ঘৰ তেতিয়াও ইমান ধুনীয়া হৈ আছে অলপ মানে সহা চহা নাই ইমান ধুনীয়া হৈছে মই একদম ইয়াৰ আগত বহি লৈছোঁ কি ভাল লাগিছে বৰ ধুনীয়া আগৰ দিনত এই শিলৰ দৰে আছিল কাঠগিলা কাঠগিলা আজিকালি কাঠগিলা ডুপ্লিকেট হৈছে চব ডুপ্লিকেট হৈছে সেইকাৰণে কাঠতে হেৰি গাঁঠি দিছে ইমান ধুনীয়া এনেকুৱা ঘৰ আমাৰ গাঁৱত দেখিবই নাই এতিয়া বৰ্তমান হয় নেকি আপুনি লৈ যাবনে দেখুৱাবৰ কাৰণে মোক ইয়ে তাৰ ছাতিৰ ওপৰৰ পৰা দেখা পাব নহয় নহয় এনে ভিতৰত সোমাব নিদিব নি পাৰ্মিশ্যন ৰাজভৱনৰ ওচৰতে যিহেতুকে ৰাজভৱনত চাব মন আছে অপেনিং হওঁতে চাব লাগিব যাই কিনে তেনেহ'লে ৰবিবাৰলৈ অপেক্ষা আৰু এই ব্লগটোৱে লৈ যাম ৰবিবাৰলৈকে মই অঁ চাইম অঁ নাই ওপৰলৈকে যোৱা নাই এনে অলপমান গৈছোঁ আৰু আচ্ছা তেনেহ'লে যাব লাগিল তে ৰবিবাৰে যেতিয়া থাককহে যাম ৰবিবাৰে ৰাজভৱনটো চাইছে আছোঁ মা মই দেখিলে মোৰ গুৱাহাটী গোটাই চাৱা গৈছিল হয়তো চিনি নাপাওঁ আৰু গাইজ আজি ওলাইছোঁ নেক্সট ডে মানে গুৱাহাটীত ভাত খাব কৈছিলোঁ নহয় ব্লগটো ৰবিবাৰলৈ কণ্টিনিউ কৰিম বুলি আৰু আজি হৈছে ৰবিবাৰ মাইথিৰ পৰা ওলাইছোঁ মোৰো ভাল হৈছে ৰ'ব গাঁৱতে চচুৰচেৰ ঘৰ আৰু মাইথিৰ ঘৰ মানে তথাপিও মোৰ মনটো বেয়া লাগে সেইটোৱে চবতকৈ ডাঙৰ কথা এতিয়া মই গৈ আছোঁ আজি মোৰ লগত মাও যাব কাৰণ মামাহঁতে আমাৰ পৰিয়ালটোকো গোটেই নিমন্ত্ৰণ দিছিল কিন্তু গোটেইকেইটা যোৱা পচিবল নহয় বাৰু তো সেইকাৰণে মায়ে যাব মায়ে চাওঁ মায়ে মুখখন আগতে হেৰি এই বা বঢ়িয়াকৈ সাজি কাচি ওলাইছে মোৰ লগত ফাৰ্ষ্ট আজি মামা চাত যাব কেনে অনুভৱ নাই ভাল লাগিছে বিয়াৰ কেইদিনটো কান্দি সেইডালি আজি কেনে লাগি আছে মনটো এতিয়া অলপমান কান্দাটো কমছিনে কমিব লাগিব সদায় আৰু কাটি থাকিবি নে এতিয়া আৰু এডজাষ্ট হ'ব আৰু এডজাষ্টটো কৰিবই লাগিব তো এতিয়া যাই আছোঁ ৰ'ব এইফালে আমাৰ গাড়ীও ৰখি আছে মায়ো ৰখি আছে বাহিৰত মোক ক'তবা বহাই ক'ৰবাত নোৱাৰোঁ আৰু গৈ পোৱাৰ লগে লগে দেখিছেনে মামীহঁতে একদম ট্ৰায়েংগল চেপৰ পুৰি আৰু পনীৰ লগতে পায়স খাবলৈ দি দিলে আৰু এইটো হৈছে ৰাজভৱন যিটো ৰাজভৱনৰ কথা আমি কৈ আছিলোঁ অলপ আগতে তো এইটো ৰাজভৱন মামাহঁতৰ ঘৰৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু এইখন এখন ব্ৰিজটোৰ সিফালে কি আছে গম নাপাওঁ মই যদিকে প্ৰথমবাৰৰ বাবে আহিছিলোঁ ভালকৈ ক'ত কি আছে মই গমেই নাপাওঁ লাজকৈ মই মানে কথা কৈ ব্লগটোও বনাব পৰা নাই ফৰ ফাৰ্ষ্ট টাইম যে অলপ লাজ লাগিছে দিয়কচোন সেইকাৰণে আপোনালোক এতিয়া ভইচ অভাৰ দি কিনে কথাখিনি কৈ আছোঁ তাৰ আগেদি দেখিছে সেই ভিউটো সেইটো হৈছে নদী মানে ব্ৰহ্মপুত্ৰ নদী তো বহুত ধুনীয়া পৰিৱেশ বহুত বেছিয়ে ধুনীয়া পৰিৱেশ আৰু এয়া দেখিছেনে ছাতৰ ওপৰত একদম ধুনীয়া চলিছে গপচপ আমাৰ নতুন মাক একদম বেইনাকে চিনাকি কৰাই দিছে লগতে দেউতাৰ ফ্ৰেণ্ডো আহিছে পূৰা মজা গপচপ চলি আছে ৰ'দ পাই যেতিয়া আছিল ঠাণ্ডাৰ দিন গাইজ মই এটা কথা গম পালোঁ আমাৰ বোলে ভিডিঅ'ৰ মামীহঁতে বোলে চাহ নাচাকে আৰু সেইটো বস্তু মই এই ইয়াতে গম পালোঁ ইয়াতে তাৰমানে চাহপাতৰ দানা কেইটামান আছে আৰু তাৰপাছত মই সুধিলোঁ তাৰপাছত ভিডিঅ' ক'লে আৰু যে বোলে চাহ নাচাকে ডাইৰেক্ট ঢালি দিয়ে কি কাৰণত ঢালি দিয়ে সেইটো ভিডিঅ' নাজানে মামীক সুধিলে গম পোৱা যাব হয়নে তই জানানে অলপমান আগতো মই পাইছোঁ না এনেকৈ এই তোবুক সুধিছোঁ কেতিয়াবা চাকে আকৌ অঁ তোবুক চাহ কিয় নাচাকে এই মুখত আহি যায় ন সোৱাদ টাইমতে কেনে মানে চাহ নেচেকে কিয় তোমালোকৰ নেচেকে আমাৰতো চেকি দিয়ে তোমালোকৰ চাহপাত থাকে যায় ক্লাছত তো ঘৰৰ চলি নাজানো আমি ফ্লেভাৰটো আহি যায় অঁ চাহপাতৰ ফ্লেভাৰটো আহিব কাৰণে
আৰু গাইজ মই নতুন আলহীৰ ঘৰত আহি ধুনীয়াকৈ ভিতৰত বহি আছোঁ। মোৰ মানে মামা মামী এটাৰ আগত ব্লগিং বনাব লাজ লাগি আছে, কিয়নো মই এতিয়া নতুন আলহী। কেইদিনমান পিছত বনাম বাৰু। তেওঁলোকে মোক ছাপোৰ্ট কৰে বাৰু দেই, নকৰা নহয়। সৰু মামাইটো একদম ধুনীয়াকৈ কৈ আছে, কৈছে যোৱা ৰাজভৱনটো দেখুওৱা, ৰাজভৱনটো ভিডিঅ' কৰা, কিন্তু হ'লেও আৰু অলপমান ভাল নালাগে। তো সেইকাৰণে মানে লাজতে মই বহি আছোঁ। লাজ এনেই মোৰ নালাগে, তথাপিও অলপ লাজ নালাগিলেও লগাব লগা হৈ যায় কিছুমান ক্ষেত্ৰত। তো সেইকাৰণে অলপ বহি আছোঁ। আৰু গাটোও ভাল নহয়, মই কৈছিলোঁ আপোনালোকক। ইয়াৰ পৰাও ধুনীয়াকৈ দেখা পায় ব্ৰহ্মপুত্ৰ নদীখন। চাওকচোন ভিউটো ইমান ধুনীয়া, তাৰমানে দেখিছেনে নাই আপোনালোকে ধৰিব পৰা নাই দেই, মই দেখিছে দিয়ক। এয়া দেখিছেনে কি ধুনীয়া ভিউ, একদম সঁচাকৈ খাৰঘুলিখন বিৰাট ধুনীয়া, উজান বজাৰখন। আৰু এতিয়া কি নাম আছিল, বেলি ভিউ। হোৱাট এ প্লেচ গাইজ, হোৱাট এ প্লেচ। বহুত দামী মাটি, মানে দামী মাটি। হোৱাট এ প্লেচ। মই যে পাগল হৈ গৈছোঁ ফূৰ্তিতে, ইমান ধুনীয়া লাগিছে। জাষ্ট মই নতুন কইনাৰ কাৰণে মই বেছি ফূৰ্তিটো দেখুৱাব পৰা নাই। ফূৰ্তিটো লাগিছে যদিও মানে হোল্ড কৰি থৈ দিব লগা হৈছে। 1 hour later. আৰু গাইজ ভাত ধুনীয়াকৈ খাই আহিলোঁ। ভাত খাওঁতে কাঁহীখন দেখাব পাহৰিলোঁ, ইমান আইটেম দিছে নহয় মানে। কিন্তু আজি আপুনি আপোনালোকেতো জানেই, আপোনালোকে মোৰ লগত কানেক্টেড হৈ আছে। মই আজি 1.5 মাহৰ পৰা ভাতে খাই আছোঁ। এই কাৰ্যসূচীটো কেইদিনমানৰ কাৰণে ষ্টপ কৰিব মন গৈছে। আৰু এতিয়া সৰু দেওৰটো দেখি দিয়ে, ই মহা বদমাছ আমাৰ। এইটো মই একদম সৰু দেওৰতে টিকলুমাটি জোৰোণৰ মেইন ভাৰডাল নিয়ে লৈ গৈছিল, হয়নে? মই যিমানটো জানো আৰু তামোল চাচোন গাধাৰ চুবনি একেবাৰে হাইদি কিন্তু কওঁ আমাৰ বৌৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কওঁ বুলি কৈছোঁ। কচোন এবাৰ দেখো আমাৰ বৌৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এই বিদ্যাৰ কাণ মাথাত ধৰছি, কাণত ধৰছি, মোৰো ধৰছি কাণ খান। তাৰমানে আমাৰ বৌক সদায় ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ বৌই বহুত ভাল ভাল ভিডিঅ' বনায় কওঁ। আৰু আমাৰ বৌয়ে সদায় ভাল ভাল ভিডিঅ' বনায়। আমাৰ বৌই মোক মৰম কৰে কওঁ। বৌয়ে মোক মৰম কৰে। আৰু গাইজ ভাত পানী খাই ধুনীয়াকৈ আমি আহিছোঁ এতিয়া হঠাৎ প্লেনিং চেঞ্জ। মানে এনেও আমাৰ বিয়াৰ আগত অহাৰ কথা আছিলে বাৰু, কিন্তু বিয়াত ইমান ব্যস্ততা তাৰমানে আমি আহিব নোৱাৰিলোঁ। আৰু ৰৈ বিনাল এখন চাবও নোৱাৰিলোঁ, কিন্তু আমি বহুত ট্ৰাই কৰিছিলোঁ, ব্লগততো গম পাইছে। আৰু এতিয়া আমি আহিছোঁ দাদাৰ ওচৰত, একদম সোণাপুৰ। আৰু আজি আহিছে ৰবিবাৰ। চাওকচোন এনেকুৱা মানুহ হৈছে, তাৰমানে কি ক'ম আৰু, এইটো এটা মন্দিৰত পৰিণত হৈ গৈছে। অসমৰ প্ৰথমখন শ্মশান, যিখন মন্দিৰলৈ ৰূপান্তৰিত হৈছে। আৰু আজিও সেই একেই মানুহ, মানে 19 ছেপ্টেম্বৰৰ পৰা মানে খবৰটো পোৱাৰ পিছত যেনেকৈ মানুহবোৰ লগ হৈছিল, ঠিক তেনেকৈ এতিয়াও ছেইম একেই মানুহ, একে কথা, একে বাৰ্তা। নাম মানে মানুহ কমাৰ নাম লোৱা নাই তেনেকৈ। তো এতিয়া যাই আছোঁ আমি, লগত আছে মিষ্টাৰ বিহু, মাই 2 মাই কেৱল কাপোৰযোৰা অলপ ডিষ্টাৰ্ব কৰিছে, বহুত হৈছে আমাৰ। আৰু এই চাওকচোন মানুহ, আৰু সেয়া হৈছে ৰঙা টিং থকা তাতেই দাদাক শেষ বাৰৰ বাবে কৰা হৈছিলে। আৰু কি কওঁ কি নকওঁ ভাবিয়ে পোৱা নাই, ইমান মানুহ। ঘূৰি যাব লাগিব। অ'কে, আমি এতিয়া লাইন পাতিম। চালাও। আৰু আপোনালোকেতো গম পাইছে, গৰিমা বৌৱে দাদাৰ মৃত্যুৰ পিছতো নিজৰ শিৰৰ সিন্দুৰখিনি এতিয়ালৈকে মুচোৱা নাই, মানে এতিয়ালৈকে তেখেতক লগত লৈ আছে। আৰু ময়ো নিজৰ সিন্দুৰখন আঁকাৰ পিছত আহিছোঁ দাদাক চাব, মানে বৌয়ে সাহস আৰু আমাৰ কাৰণে, হয়নে? তো এয়া চাকি কেনে ফিল হৈছে ন? সঁচাকৈ ইয়াৰ উৰ্জাটো অলপ বেলেগ ধৰণৰ। সঁচা, সেইটো কিন্তু ময়ো ফিল কৰিছোঁ, অলপ ষ্ট্ৰং ফিল কৰিছোঁ। কিন্তু চাকি তো এয়া আমাৰ দাদা, আমাৰ সকলোৰে হিয়াৰ আমুঠু জুবিন দা। কোনোবাই ভাষণ দি আছে আৰু কান্দি আছে, কোনে বা এতিয়া কান্দি আছে ধৰিব পৰা নাই। গাইজ সঁচা কথা ক'ব গ'লে, বিয়াৰ পিছত প্ৰথমটো মন্দিৰ দৰ্শন কৰিলোঁ, সেয়া হৈছে জুবিন ক্ষেত্ৰ। মানে নভবাকৈ আজি আমি আহি গ'লোঁ জুবিন ক্ষেত্ৰত চাবলৈ, কিন্তু যেতিয়া ভাবি আছিলোঁ তেতিয়া আহিব পৰা নাছিলোঁ। বাৰু যা নহওক, ইয়াৰ উৰ্জাটোৱে বেলেগ, মানে ইয়াৰ ফিলিংছটোৱে বেলেগ। বহুত বেছি ষ্ট্ৰং ফিল কৰিছোঁ আৰু জুবিন ক্ষেত্ৰত গৈ বহুত বেছি ভাল লাগিল। আৰু গাইজ আমি এতিয়া জুবিন ক্ষেত্ৰৰ পৰা ওলালোঁ, আৰু ইয়াতে আহি আমি এটা কথাই ৰিয়েলাইজ কৰিলোঁ, আৰু তেখেতে শিকাই যোৱা কথাই আমি সকলোৱে মানি চলিব লাগে।
লাগে হিন্দু মুছলিমৰ যে কোনো ধৰণৰ ভেদাভেদি নাই কি জাতি কি ধৰ্ম কি সেয়া ধনী দুখীয়া চব একেকাৰ চব সমান কি বুলি ক'ম আৰু বিহু একদম পাগল হৈ গৈছে আহি কিনে বিহু বোলে পূৰা গুজৰাম চুটি দিছে সি তাৰমানে বহুত ভাল পাইছে আহি কিনে মই বোলো ঠিকে আছে মই মানে ষ্ট্ৰং ফিল এটাই কৰিছোঁ বাট ভাল লাগিছে মানে সঁচাকৈ কি মানে কি ক'ম আৰু মানে প্ৰথমখন শ্মশান যিখন মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু দাদা এটাই ভাষণ দি আছিলে আমি এতিয়া সম্বৰ্ধনা জনোৱাৰ সময়ত তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ তাতকৈ দুখৰ কথা আৰু একো নাই সেয়াই আৰু আমাৰ মায়ে জুবিন গাৰ্গক বহুত ভাল পাইছিল আৰু মায়ে এনেও গছপুলি বহুত ৰুৱে মোৰ বিয়াত কিছুমান গছ কটা গৈছিল তো সেইকাৰণে মাৰ বহুত দুখ ফুল চুল কিছুমান মৰিছিল তো দুখ আৰু মায়ে এতিয়া নাহৰৰ পুলি বিচাৰি আছে ল'বি মাইটো এটা ল'বি লো ভাল লাগছে দে লো 50 টকা লৈ ল'ব কি কিমান কৈছে দাম এই ফাইনেলি নাহৰৰ পুলি কিমান টকা ল'লে 60 টকা অ'কে চলো আৰু মায়ে ময়ূৰৰ পাখি লৈছে আমাৰ মায়ে ময়ূৰৰ পাখি ইমান লয় কি কৰিব ইমান ক'ব নোৱাৰোঁ আৰু নতুন মায়ো লৈছে ময়ূৰৰ পাখি এসোপামান কিবা বাস্ত্ৰ শাস্ত্ৰ জড়িত আছে গম নাপাওঁ আৰু বাস্ত্ৰ শাস্ত্ৰ জড়িত আছে গম নাপাওঁ আৰু এতিয়া আমি যাওঁ ঘৰত বাই বাই